নমস্কাৰ সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকৰ ওচৰলৈ এটা বিশেষ সাধনা লৈ আহিছোঁ, যিটো সাধনা হ'ল শগুনৰ তন্ত্ৰ সাধনা। হয়, ঠিকেই শুনিছে, এইটো শগুনৰ তন্ত্ৰ সাধনা। আৰু এই সাধনাটো দিয়াৰ এটাই উদ্দেশ্য, যাতে এই লুপ্ত হৈ যোৱা তন্ত্ৰ মন্ত্ৰ আৰু সাধনা সম্পৰ্কে আপোনালোকে যাতে জ্ঞাত হৈ থাকে, যাতে এই সাধনাটো চিৰকাললৈ বৰ্তিত হৈ থাকে, যাতে লুপ্ত হৈ নাযায়, তাৰ বাবে এই আজি তন্ত্ৰ সাধনাটো লৈ আহিছোঁ। আৰু শগুনৰ তন্ত্ৰ সাধনাটো আপোনালোকে গুগলত চাৰ্চ কৰি পেলাই চাওক বা আপোনালোকে ইউটিউবত চাওক, কোনো এই সাধনাটো আপোনালোকৰ ওচৰত অনা নাই। সেইকাৰণে আজি আপোনালোকৰ ওচৰত দিবলৈ গৈ আছোঁ। ভিডিঅ'টো ভালকৈ চাব আৰু ভিডিঅ'টো অলপো স্কিপ কৰি নাচাব, যাতে ইয়াৰ পৰা আপোনালোকে কোনোবাই নহয় কোনোবাই সাধনাটো কৰি উপকৃত হ'ব পাৰে। আৰু এই সাধনাটো যাতে এই সমাজত সদায় চিৰদিনৰ কাৰণে ৰৈ যায়। সাধনাটোৰ বিষয়ে আৰম্ভ কৰাৰ আগত আপোনালোকক দুটামান আৱশ্যকীয় কথা আপোনালোকক ক'বলৈ গৈ আছোঁ। সেই আৱশ্যকীয় কথাটো হ'ল, আপোনালোকে নিশ্চয় গৰুড় পুৰাণৰ কথা শুনিছে, আৰু গৰুড় পুৰাণৰ সম্পূৰ্ণভাৱে ইয়াতে বৰ্ণনা আছে। আৰু আপোনালোকৰ সনাতন ধৰ্মৰ যিখিনি মানুহ আছে, নিশ্চয় আপোনালোকে জানে পুৰাণ কেইখন। পুৰাণ হ'ল 18খন। 18খন পুৰাণৰ ভিতৰত এই গৰুড় পুৰাণৰ যিখিনি নীতি নিয়ম আৰু সনাতন ধৰ্মৰ বিষয়ে যিখিনি জ্ঞান আছে, চব সাধনাটোৰ বিষয়ে আপোনালোকে ইয়াতে পাব। কাৰণ মই কিয় আজি এই কথাখিনি কৈ দিলোঁ, যিহেতুকে আপোনালোকে ক'তো ইউটিউবত চাৰ্চ কৰিব পোৱা নাই, গুগলত চাৰ্চ কৰিব পোৱা নাই এই সাধনাটোৰ বিষয়ে, তাৰ বাবে আপোনালোকক এই কথাখিনি মই ক'বলৈ বাধ্য হ'লোঁ। এতিয়া আপোনালোকক ভালকৈ চাই লওক নীতি নিয়ম আৰু সাধনাটোৰ বিষয়ে। আৰু এইটো সাধনা কৰাৰ বিনিময়ত আপোনালোকৰ লাভ কি হ'ব। আপোনালোকক কৈ আছোঁ, ভূত, ভৱিষ্যত আৰু বৰ্তমান তিনিওকালৰ কথা আপোনালোকে এই সাধনাটোৰ জৰিয়তে পাব। মৃত্যুৰ পিছত কি হ'ব সেই পৰ্যন্ত আপোনালোকক কৈ দিব। আপোনালোকক যে মই অলপ আগতে কৈছোঁ, ভূত, ভৱিষ্যত, বৰ্তমান তিনিওকালৰ আপোনালোকে জ্ঞান ল'ব পাৰিব। আৰু লগতে মৃত্যুৰ পিছত কি হ'ব সেই কথাটো আপোনালোকে জ্ঞাত হ'ব। সেই কথাখিনি মই কৈছোঁ, এই মুখেদি বনাই কিনে কোৱা কথা নহয়। এইটো গৰুড় পুৰাণত সম্পূৰ্ণভাৱে স্পষ্টকৈ লেখা আছে। আৰু আপোনালোকে কোনোবাই যদি জানে, নিশ্চয় এই কথাটো গম পাব। স্পষ্টকৈ লেখা আছে কাৰণে মই এই কথাখিনি কৈ আছোঁ। এই তিনিওকালৰ জ্ঞানৰ উপৰিও আপোনালোকে আৰু কি ল'ব পাৰিব। সনাতন ধৰ্মৰ বিষয়ে আপোনালোকক যিমান জ্ঞান লাগে, এই সাধনাটোৰ বিষয়ে আপোনালোকে পাই যাব। দিব্য যিটো শক্তি আছে, সেই দিব্য শক্তিৰ আপোনালোকে জ্ঞান পাই যাব। আপোনালোকে বিদ্যা যিমান আছে, আপোনালোকক কিবা বিদ্যা লাগিলে এই সাধনাটোতে আপোনালোকে পাই যাব। লক্ষ্মীক যদি আপোনালোকে সন্তুষ্ট কৰি আপোনালোকে যদি টকা পইচা অৰ্জন কৰিব বিচাৰে, এই সাধনাটোতে পাই যাব। আৰু কাৰোবাৰ যদি অভাৱ অনটন, দুখ দুৰ্গতি ঘৰৰ পৰা নুগুচা হৈছে, তেতিয়াহ'লে এই সাধনাটো কৰক। আপোনালোকৰ এইবিলাক সমস্যা, সকলো সমস্যা এই সাধনাটোতে পাই যাব। আৰু কোনোবাই যদি ছটা লটাৰী জুৱা এইবিলাকত ইণ্টাৰেষ্টেড, তেতিয়াহ'লে আপোনালোকে এই সাধনাটো কৰক, আপোনালোকে মালামাল হৈ যাব। এইটো মই আপোনালোকক গেৰাণ্টি দি দিলোঁ। এই সাধনাটো থাকিলে আপোনালোকৰ তাচৰ যিটো পাত, সেই পাতো আপোনালোকে সম্পূৰ্ণ গম পাব। আপোনাৰ তাত কি মাৰিছে, ডাইচৰ গুটি পৰ্যন্ত আপোনালোকে খালী চকুত দেখা পাব। আৰু 3 নম্বৰ আপোনালোকে ঘৰত বহি আপোনালোকে 3 নম্বৰ পাই যাব। কেৱল বিশ্বাস আৰু একাগ্ৰতাত কৰক আৰু আপোনালোকে লাভালাভ উঠাওক। এতিয়া মই ভালকৈ বিধিখিনি ক'বলৈ গৈ আছোঁ, আপোনালোকে ভালকৈ শুনি লওক। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে থকা ঘণ্টি বটনটো দবাই দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। কাৰণ আজিৰ সময়ত চব লুপ্ত হৈ গৈ আছে। তাৰ কাৰণে মই কৈছোঁ, প্ৰথমতে আপোনালোকে এটা কাম কৰিব, যিটো শগুন তন্ত্ৰ আছে, সেই তন্ত্ৰটো কৰিবৰ কাৰণে আপোনালোকে এটা শগুন লাগিব। কিন্তু শগুনটো হ'ল মৰা শগুন হ'লে হ'ব, কিন্তু শগুনটো অপঘাত হৈ পেলাই মৰা হ'ব লাগিব। হয় তাঁৰত লাগি কিনে মৰা বা এক্সিডেণ্ট হৈ মৰা, এনেকুৱা এটা শগুন লাগিব। এই শগুনটো আপোনালোকে যেতিয়া পাব, তেতিয়া আপোনালোকে এই কামটো কৰিব। সেই শগুনটো লৈ আহি আপোনালোকে এটা নিৰ্জন স্থানত, সেই মৰা শগুনটো আপোনালোকে নিৰ্জন স্থানত লৈ গৈ এটা নাম দি কিনে ইয়াক পুতি দিব। পুতি দিয়াৰ পিছত ইয়াক 31 দিন থাকিব দিব। আৰু 31 দিন আপোনালোকে থাকি দিয়াৰ পিছত আপোনালোকে 31 দিনৰ দিনা আপোনালোকে গৈ কিনে লৈ আহিব, যাতে আপোনাক কোনেও দেখা নাপায়। এইটো মনত ৰাখিব।
আৰু এই 31 দিনৰ দিনা যেতিয়া আপুনি এই বস্তুটো উঠাই কিনে লৈ আহিব, তাৰে এডাল হাড় আপোনালোকে আনিলে হ'ল, বাকী এডাল আনিব নালাগে। আপোনালোকে যিডাল ৰাইট ছাইডৰ হাড়, সেই ৰাইট ছাইডৰ হাড়ডাল আনিব। কিন্তু আপোনালোকে কেনেকৈ গম পাব? যেতিয়া আপোনালোকে পুতিব তেতিয়া আপোনালোকে কিবা এটা চিন দি দিব। ভৰিখনৰ যিডাল ৰাইট ছাইডৰ হাড় সেইডাল লৈ আহিব আৰু লৈ আহি আপোনালোকে ভালকৈ ধুই উঠাই আৰু বুৱতী নদীৰ পানীত ধুই উঠাই আপোনালোকে ঘৰত লৈ আহিব। লৈ আহি আপোনালোকে গংগা জল ছিটিয়াই দিব, ধূপ ধূনা লগাব। তাৰপিছত আপোনালোকৰ হ'ল মেইন কাম। এতিয়া আপোনালোকে এই 31 দিন আৰু আপোনালোকে জপ কৰিব লাগিব। সেই জপ কৰাৰ যিটো মন্ত্ৰ, সেই মন্ত্ৰটো মই ইয়াতে নকওঁ, আপোনালোকে এক্সট্ৰাকৈ কৈ দিম। কোনোবাক যদি লাগে এই মন্ত্ৰটো, তেতিয়াহ'লে মোক আপোনালোকে পাৰ্চনেলি যোগাযোগ কৰিব, মই তেতিয়া কৈ দিম। আৰু এইটো সাধনা ইমানেই সহজ, ইয়াতে আপোনালোকে গুৰুৰো প্ৰয়োজন নাই। কেৱল আপোনালোকে ভগৱানৰ ফটো বা আপোনালোকৰ মুছলিম ভাইখিনিৰ কাৰণে আপোনালোকে কোনোবা পীৰৰ ফটো এনেকুৱা ৰাখি আপোনালোকে সেইজনকে গুৰু বুলি মানি আপোনালোকে এই সাধনাটো কৰিলে হ'ল। কোনো ইয়াতে একো নিয়ম কানুন নাই, আপোনালোকে কেৱল মন্ত্ৰটো লাগিব। সেই মন্ত্ৰটো যদি আপোনালোকে 31 দিন মাতে, তেতিয়া আপোনালোকে সগুণৰ তন্ত্ৰ সাধনাটো আপোনালোকৰ সিদ্ধি হ'ব। আৰু আপোনালোকক এটা কথা মই মনত কৰি দিওঁ, আপোনালোকে যেতিয়া সাধনা কৰিব তেতিয়া আপোনালোকে গুৰু মন্ত্ৰটো লাগিব। আপোনালোকৰ তেতিয়া গুৰু মন্ত্ৰ নাই, মোৰ চেনেলত গুৰু মন্ত্ৰ আছে, তেতিয়া আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰিব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। আৰু সিদ্ধি কৰা যিডাল হাড় হ'ব, সেই হাড়ডাল আপোনালোকে লগত লৈ ফুৰাব নালাগে, কেৱল আপোনালোকে আসনত ৰাখি দিলে হ'ল। আপোনালোকে ক'ৰবাত যায়, তেতিয়া আপুনি যদি বিপদত পৰে, তেতিয়া সেই নামটোৱে দি আপোনালোকে যিটো পুতা নাম আছিল, সেই নামটো দি আপোনালোকে 3 বাৰ উচ্চাৰণ কৰক। সেই হাড়ডাল আপোনাৰ উৰি কিনে আপোনাৰ ওচৰত যাব। ওচৰত যোৱাৰ পিছত আপুনি যিটো কামৰ কাৰণে মাতিছে, সেই হাড়ডালক ক'ব, আপোনাৰ সেই কামটো আপোনাক লগে লগে কৰি দিব। আৰু সেই হাড়ডালে আপোনাক আৰু আপোনাৰ ঘৰখনক সদায় সুৰক্ষা প্ৰদান কৰিব, কেতিয়াও আপোনাক বিপদত পৰিব নিদিয়ে। তন্ত্ৰ মন্ত্ৰ বাধা এইবিলাক কোনেও কেতিয়াও মাৰিব নোৱাৰে, কাৰণ সেই হাড়ডালে আপোনাক সেই বানটো আগতীয়াকৈ কাটি দিব। এইটোৱে আছিল সগুণৰ তন্ত্ৰ সাধনা। আৰু যদি এই সাধনাটো কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে 3টা গ্ৰুপত শ্বেয়াৰ কৰি দিব আৰু মোৰ পৰা পৰামৰ্শ ল'ব। ধন্যবাদ। জয় অসম।